কচুগাঁও শ্রী শ্রী রাম মন্দির বহু প্রতীক্ষিত মন্দির আজি শুভ উদ্বোধন তথা প্রাণ প্ৰতিষ্ঠা হবলৈ গৈ আছে। ইয়াৰ হিন্দু আদিবাসী সান্তাল সমাজৰ দ্বাৰা আৰু আমাৰ অসমৰ মাননীয় মন্ত্ৰী শ্ৰী অশোক সিংহলজীৰ ব্যক্তিগত প্ৰচেষ্টাত এইখন মন্দিৰ আজি সম্পূৰ্ণৰূপে নিৰ্মাণ কাৰ্য হ'বলৈ সক্ষম হৈছে। তাৰ কাৰণে আজি গোটেই এইখন অঞ্চলৰ আদিবাসী সান্তাল আৰু আদিবাসী হিন্দু সান্তাল সমাজৰ তৰফৰ পৰা তথা গোটেই বিচাৰ পৰিবাৰৰ তৰফৰ পৰা গোটেই হিন্দু সমাজৰ পৰা আমি অসমৰ মাননীয় মন্ত্ৰী শ্ৰীযুত অশোক সিংহলদেৱক আমাৰ তৰফৰ পৰা আন্তৰিক তেওঁক ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। কাৰণ তেওঁৰ ব্যক্তিগত প্ৰচেষ্টাত আজি হিন্দু সনাতনী সংস্কাৰৰ যি পবিত্ৰ আমাৰ যে তাৰমানে মৰ্যাদা পুৰুষোত্তম শ্ৰী শ্ৰী ৰামচন্দ্ৰ দেৱৰ মন্দিৰ আজি কচুগাঁও অঞ্চলত আৰু একদম আদিবাসী হিন্দু সান্তাল অঞ্চলত এখন মন্দিৰ ইয়াতে নিৰ্মাণ কাৰ্য সম্পন্ন হৈ আজি প্ৰাণ প্ৰতিষ্ঠা হ'বলৈ গৈ আছে। আমাৰ কাৰণে বহুত আনন্দৰ দিন আজি, কাৰণ আমি মানে যিদিনাখন প্ৰভু শ্ৰী ৰামচন্দ্ৰৰ অযোধ্যাত প্ৰাণ প্ৰতিষ্ঠা হ'বলৈ গৈ আছিল, সেইদিনাখনে আমাৰ অসমৰ মাননীয় মন্ত্ৰীদেৱৰ স্ব ইচ্ছাত এইখন মন্দিৰ মানে নিৰ্মাণ কৰা হ'ব বুলি তেওঁ তাৰমানে কথা দিছিল আৰু তেওঁ তাৰমানে কথা মতে কাম আৰু তেওঁ ইতিমধ্যে এইখন মন্দিৰ নিৰ্মাণ কৰি সম্পূৰ্ণ ৰাইজক আজি উৎসৰ্গ তাৰমানে কৰি দিলে। আৰু ইতিমধ্যে অলপ পিছতে আমাৰ অসমৰ মাননীয় মন্ত্ৰী শ্ৰীযুত অশোক সিংহলদেৱে আমাৰ লগত ভাৰ্চুৱেলি তেওঁ আহি এইখন মন্দিৰত শুভাৰম্ভ আৰু তাৰমানে উদ্বোধনটো মানে তেওঁ তাৰমানে কৰি দিব। আৰু আমাৰ ইয়াতে বিচাৰ পৰিবাৰৰ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ আমাৰ ধুবুৰী বিভাগৰ বিভাগ কাৰ্যবাহ শ্ৰী শতদল কুণ্ডু মহোদয়, ইয়াত সংঘচালক শ্ৰী দেৱব্ৰত গুপ্তা ডাঙৰীয়া, ইয়াত জিলা প্ৰচাৰক শ্ৰীযুত দেৱব্ৰত পাঠক ডাঙৰীয়া আৰু বিচাৰ পৰিবাৰৰ সকলো আৰু হিন্দু সমাজৰ হিন্দু সান্তালী সমাজৰ সকলো ব্যক্তিৰ উপস্থিতিত আজি এইখন মন্দিৰৰ শুভ উদ্বোধন তথা প্ৰাণ প্ৰতিষ্ঠা কাৰ্যক্ৰম অলপ পিছতে আমি আৰম্ভ কৰিবলৈ গৈ আছোঁ। আৰু এইখনতে গোটেই হিন্দু সমাজৰ গোটেই সান্তালী সমাজৰ গোটেই এইখন অঞ্চলত বসবাস কৰা বিভিন্ন জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোকে মৰ্যাদা পুৰুষোত্তম শ্ৰী শ্ৰী ৰামচন্দ্ৰ দেৱৰ শ্ৰীচৰণত প্ৰণিপাত জনাই সিহঁতৰ সকলৰ মংগল কামনা কৰিছোঁ। थाखो 5 आरो मेट्रिक आनजाद उथ्रिसार जागोन फरायसाफोरनि थाखाय गोजोनथाव रादाब। गोनांथि आरो मोजां खाबुफोरखौ लानानै गुन गोनां सोलोंथाइ होनो नोंथांमोनखौ नेनानै दङ बड'लेण्ड स्टार एकाडेमि क'क्राझारआ 2024 इं मायथाइयाव क'क्राझार थिथागुरि समबाय मावख'नि साखाथियाव गोदानै गायसनजानाय बड'लेण्ड स्टार एकाडेमि क'क्राझाराव 2025-2026 सोलोंथाइ बोसोरनि गोदानै मुं थिसननाया सोलिगासिनो दङ। बड'लेण्ड स्टार एकाडेमियाव 6 थाखोनिफ्राय 9 थाखोसिमनि फरायसाफोरा बर' बिजोङाव आरो 11 थाखोनिफ्राय 12 थाखोसिमनि फरायसाफोरा बर' बिजों आरो इंराजि बिजोङाव मुं थिसननो हागोन। बेनि थाखाय आर'ज बिलाइ आरो फान्डुलिपि बिलाइगासिनो दङ। 11 थाखोनिफ्राय 12 थाखोसिमनि फरायसाफोरनि थाखाय आखा-फाखा आरो रोंगौथि गोनां फोरोंगिरिफोरखौ लानानै साइन्स, कमार्स एन्ड आर्टस मोनथाम स्ट्रिमनि सायाव फरायसाफोरखौ गुन गोनां सोलोंथाइ होनानै बायदि बिथिंजों सोरगिदिं जौगाखांनाय लाबोनो साखाफारा क'क्राझारनि थिथागुरियाव थानाय बड'लेण्ड स्टार एकाडेमिया। बड'लेण्ड स्टार एकाडेमियाव मुं थिसननोब्ला बाङाइ बेसेनाव मुं थिसननायनि गेजेरजोंनो फरायसाफोरा गाहायाव होनाय माखासे खाबुफोरखौ मोननो हागोन। इंराजि सोलोंनायनि खाबु, साखोन-सिखोन थाखो खथा, बिजाब बाख्रि, BPL थाखोनि फरायसा फरायसुलिफोरनि मुं थिसननायाव 20% मासुल रेहाय होनाय। बेजों लोगोसेनो नोंथांमोनहा JEE नीट आनजादनि थाखाय बेसेन नाङै फोरोंथाय, मान्थलि मक टेस्ट, जिउ राहा दानाय बायदि गियानलु आयदाफोरनि उफ्रा सोलोंफारिफोरनि खाबुफोरखौ मोननो हागोन। हौवासा आरो हिन्जावसाफोरनि थाखाय मुलाम्फा गोनां मोजां जामुं आरो मोजां थाग्रा खथानि खाबु गोनां हस्टेलनि खाबुफोरखौबो मोननो हागोन। बिदिब्ला गोबाव खालामाजासे नोंथाङाबो बड'लेण्ड स्टार एकाडेमियाव थाबैनो मुं थिसननायनि थाखाय सुलाद लादो। आबुङै मिथिनो थाखाय जानबुं अनजिमा 6000349997 एबा 7638008149 एबा 6003494371 आव फोनांजाब खालामदो।